নেশ্যনেল জিঅ'গ্ৰাফিক টীম প্ৰথমবাৰৰ বাবে এনে এক ৰিম'ট আইলেণ্ডৰ ওপৰত ডকুমেণ্টাৰী বনাবলৈ গৈছিল, কিন্তু কোনো এজন জীৱিত ঘূৰি নাহিল। যেতিয়া তেওঁলোকে চাহিলৰ ওচৰ পালেহি, পশ্চাদ আইলেণ্ডৰ ভিতৰত জংঘলৰ পৰা কিছু অদ্ভুতৰূপী আদিমানৱ নংগা পুংগা ৰণাতুংগা ব্যক্তি ওলাই আহে। আৰু কি আছিল? তেওঁলোকে নেশ্যনেল জিঅ'গ্ৰাফিক টীমৰ শ্বিপখনক লক্ষ্য কৰি শৰেৰে বৰ্ষা কৰিলে। এনে আকস্মিক আক্ৰমণৰ ফলস্বৰূপ ডাইৰেক্টৰৰ ঠাই জখমী হ'ল আৰু উল্টা ভৰিৰে প্ৰাণ বচাবলৈ দৌৰিলে। এই আইলেণ্ডৰ নাম কি এবং ৱেল ছফিষ্টিকেটেড টেকন'লজিৰ বাবজুদ আজিলৈকে মানৱ ইয়াত কি যাব নোৱাৰে? আমাৰ চেনেলত আপোনাক স্বাগতম জনাইছোঁ। ভিউৱাৰ্ছ, ইণ্ডিয়াৰ ইষ্ট ফালে কৰীব 1400 কিলোমিটাৰ দূৰত আন্দামান আইলেণ্ড মজুদ আছে। এয়া ইণ্ডিয়ান টেৰিটৰীৰ অংশ, য'ত সৰু ডাঙৰ গাঁও মজুদ আছে। মেপত চালে আন্দামান আইলেণ্ডৰ সবচে বেছি আবাদীবহুল পোৰ্ট ব্লেয়াৰ নজৰ আহে, য'ত এয়াৰপোৰ্ট মজুদ আছে। এয়াৰপোৰ্টৰ বাবেহে আন্দামান আইলেণ্ড সমগ্ৰ পৃথিৱীৰ সৈতে কানেক্ট কৰিবলৈ বহুত ইম্পৰ্টেণ্ট ৰোল প্লে কৰে। ৰোজানা সমগ্ৰ পৃথিৱীৰ পৰা অহা উৰাজাহাজ ইয়াত লেণ্ড কৰে। পৰন্তু আচৰিত হ'ব লগা কথা হ'ল, ইমান জনগণ টুৰিষ্ট ডেষ্টিনেশ্যনৰ ওচৰত মাত্ৰ 50 কিলোমিটাৰ দূৰত এনে এক আইলেণ্ড আছে, য'ত আদি মানৱৰ এনে এক খতৰনাক খুংখাৰ চিভিলাইজেশ্যন আছে, যি এক অদ্ভুত দুনিয়া চলাই আছে। নৰ্থ চেণ্টিনেল আইলেণ্ড নামেৰে প্ৰখ্যাত এনে এক আইলেণ্ড মাত্ৰ 50 কিলোমিটাৰ স্কোৱাৰ বৰ্গকিলোমিটাৰ বিস্তাৰিত, যাক সম্পূৰ্ণৰূপে ঘনী হাবিয়ে লুকুৱাই ৰাখে। এয়াই কাৰণ কি নাহি ছেটেলাইট বা নাহি কোনো ড্ৰোনৰ পৰা ভিতৰত কি চলিছে চাব পাৰি। এই আইলেণ্ডত কোন কাবিলা বাস কৰে আৰু ভিতৰত কি ৰহস্য লুকাই আছে, আজিলৈকে কোনেও নাজানে। হিষ্ট্ৰীত চালে বহুবাৰ ইয়াত যাবলৈ অহোপুৰুষাৰ্থ কৰা হৈছিল, কিন্তু এই কাবিলাই কোনো আউটছাইডাৰক চেহেৰা বা কেমেৰা সহ্য নকৰে। এই ব্যক্তিবিলাক ভয়ভীত হ'বলৈ লয়, ফলত খৰ বৰচাবলৈ আৰম্ভ কৰে, আৰু প্ৰাণ লোৱাটো তেওঁলোকৰ বাবে পোক পৰুৱা মৰাৰ দৰে। এনে ভবা হয় যে তেওঁলোকে দুনিয়াৰ ভিতৰত আন এক গুপ্ত দুনিয়া ৰচি ৰাখিছে, য'ত হাজাৰ হাজাৰ বছৰৰ পূৰ্বৰে পৰা বাস কৰি আহিছে। পৰ্ট ব্লেয়াৰৰ দৰে মডাৰ্ণ চিটিৰ পৰা মাত্ৰ 50 কিলোমিটাৰ দূৰ এই আইলেণ্ডত আজিও চাগৈ ষ্টোন এজ বিৰাজ কৰে। কিন্তু আজিও কিয় এই কাবিলাই বাহ্যিক দুনিয়াৰ লগত কিয় সম্পৰ্ক ৰাখিব নিবিচাৰে? এই চব জানিবলৈ আমি ঘূৰি যাব লাগিব নৰ্থ চেণ্টিনেল আইলেণ্ডৰ বুৰঞ্জীলৈ। শতাব্দী ধৰি এনে এক ধাৰণা কৰা হয়, নৰ্থ চেণ্টিনেল আইলেণ্ডত বসবাস কৰা এই কাবিলা হিউমেন চিভিলাইজেশ্যনৰ এনে এক গ্ৰহ হ'ল, যি নেকি আমাৰ আধুনিক যুগৰ পৰা বিচ্ছেদ হৈ থাকি গ'ল। এনেকে 26,000 বৰ্ষৰ পূৰ্বে সমুদ্ৰ পানীৰ লেভেল বহু কম আছিল। এতিয়া আইলেণ্ড নহয়, বল্কি এছিয়ান কণ্টিনেণ্টৰ এটা অংশহে আছিল। গ্ল'বেল ৱাৰ্মিঙৰ ফলত সমুদ্ৰৰ লেভেল বৃদ্ধি হ'ল, ফলত আন্দামান আৰু নৰ্থ চেণ্টিনেল আমাৰ পৰা পানীয়ে পৃথক কৰি পেলালে। এনে পৃথক পৃথক আইলেণ্ডত পৰিণত হ'ল। তাৰ পশ্চাত দুনিয়াৰ আধুনিকতাৰ ফালে ধাৱমান হ'ল। পৰন্তু এই আইলেণ্ডত থকা আদি মানৱসকলৰ বাবে দুনিয়া ইয়াতে সীমাবদ্ধ হৈ ৰ'ল। বাকী দুনিয়াৰ পৰা কানেকশ্যন বা সম্পৰ্ক স্থাপন নহ'ল। আমি ইহঁতৰ দুনিয়াৰ বিষয়ে তেতিয়া জানিলোঁ, যেতিয়া ইয়েৰ 1789ত এক ব্ৰিটিছ শ্বিপ আন্দামান পালেহি। কিন্তু তেওঁলোকে নৰ্থ চেণ্টিনেল আইলেণ্ড ভিজিট নকৰিলে, কিয়নো এয়া এক টাইনী আইলেণ্ড, ফলত তেওঁলোকৰ বাবে ইয়াত ষ্ট্ৰেটেজিক ভেলু একোৱেই নাছিল। এটলিষ্ট আগন্তুক 78 ইয়েৰ্ছলৈকে। ইয়েৰ 1867ত যেতিয়া ইণ্ডিয়াত ব্ৰিটিছ ৰাজ চলিছিল, এক ব্ৰিটিছ শ্বিপ ইণ্ডিয়ান কোষ্টৰ পৰা আন্দামান আইলেণ্ডৰ ফালে ধাৱমান হৈছিল। যদিও নৰ্থ চেণ্টিনেলৰ ওচৰত যান্ত্ৰিক বিচ্যুতি ঘটি ৰৈ যায়। শ্বিপখনত 106 জন ব্ৰিটিছ আৰু ইণ্ডিয়ানছ মজুদ আছিল। তেওঁলোকে হয়তো ভাবিছিল এয়া এক জনশূন্য নিস্তব্ধ নীৰৱ এক দ্বীপহে মাথো। এয়া মিথ্যাত পৰিণত হ'ল। ৰেস্কিউ হোৱাৰ আগলৈকে ইয়াতে কিছু বিশ্ৰাম কৰিবলৈ ডিচিশ্যন লোৱা হ'ল কিছু দিনৰ বাবে।
কিন্তু তৃতীয় দিনা আইলেণ্ডত বাস কৰা কাবিলাবিলাকে বিষাক্ত শৰেৰে আক্ৰমণ কৰিবলৈ ধৰিলে। নিহত হ'ল বহুত এবং কিছুমানক ৰয়েল নেভিয়ে ৰেস্কিউ কৰিবলৈ সক্ষম হয়। নৰ্থ চেণ্টিনেল আইলেণ্ডৰ সৈতে এয়া দুনিয়াৰ প্ৰথম কণ্টেক্ট আছিল এনেধৰণে য'ত ধনুহৰৰ সৈতে আগন্তুক 13 বছৰলৈকে কোনোৱে সম্পৰ্ক কৰিবলৈ চেষ্টা কৰা নাছিল। আকৌ ইয়েৰ 1880ত এক ব্ৰিটিছ লৰ্ড আন্দামান আইলেণ্ডৰ ক্ৰাউন এডমিনিষ্ট্ৰেটৰ ৰূপে পঠিওৱা হ'ল। নাম আছিল মৰিছ ভিডাল পৰ্টমেন। এওঁৱেই নৰ্থ চেণ্টিনেল আইলেণ্ড যাবলৈ মন বনাই লয় কিয়নো পৰ্টমেন সমগ্ৰ এৰিয়াৰ এক্সপ্ল'ৰ কৰিবলৈ আগ্ৰহী আছিল। প্লান কৰা মতে আইলেণ্ডৰ পৰা কিছু লোকক কিডনেপ কৰি আন্দামান আইলেণ্ড অনা হ'ব এবং ভালদৰে সেৱা শুশ্ৰূষা কৰা হ'ব। ফলত এক ভাল মেছেজৰ সৈতে তেওঁলোকক আইলেণ্ডৰ পৰা পঠিওৱা হ'ব ৰিটাৰ্ণ। কিজানি আদি মানৱৰ সৈতে মধুৰ সম্পৰ্ক গঢ়িব পাৰি কি তেওঁলোকেও আমাৰ দৰেই মনুষ্য হয়। পৰ্টমেনে গুপ্তভাৱে নৰ্থ চেণ্টিনেল আইলেণ্ডত প্ৰবিষ্ট হয় আৰু কিছু দিনলৈকে লুকাই থাকিবলৈ সক্ষম হয়। তাৰ পাছত তেওঁ এক ফেমিলি আৱিষ্কাৰ কৰে য'ত এক কপলৰ সৈতে 4টা বালক আছিল। পৰ্টমেনে পুৰা ফেমিলি কিডনেপ কৰিলে আৰু আন্দামান আইলেণ্ড লৈ আহিল। নৰ্থ চেণ্টিনেল আইলেণ্ড প্ৰথমবাৰৰ বাবে বাহ্যিক দুনিয়াৰ সৈতে এয়া সম্পৰ্ক হৈছিল। পৃথিৱীত স্প্ৰেডিং বহু ডিচিজ তেওঁলোকৰ বডিৰ বাবে একদম নতুন আছিল। প্ৰাপ্তবয়স্ক কপল ইয়াৰ কণ্টেক্টত আহিল ফলত জীৱনৰ কাহিনী যৱনিকা ঘটিল। গ্ৰাউণ্ড এডমিনিষ্ট্ৰেটৰ পৰ্টমেনে এক অফচোচ অনুভৱ কৰিলে কিয়নো তেওঁ প্লান কৰা ফেইল হোৱা দেখিলে। তেওঁ 4টা বালকক গিফ্ট প্ৰদান কৰিলে আৰু আকৌ নৰ্থ চেণ্টিনেল আইলেণ্ডত পঠাই দিলে। পৰ্টমেন চাহাবে ডায়েৰীত লিপিবদ্ধ কৰি গ'ল কি আমাৰ মিছন ফেইল হৈ গ'ল। আমি চেণ্টিনেল আইলেণ্ডত অধিক ৰাগৰ এবং ভয় সৃষ্টিহে কৰি পেলালোঁ। যদিহে সিহঁতৰ নিজ দুনিয়াক তেনেকেই থাকিবলৈ এৰি দিয়া হওক। এয়াই পচিবল হয় কি ঘূৰি যোৱা 4জন বালকে বাহ্যিক দুনিয়াৰ ভাইৰাছ স্প্ৰেডিং কৰি দিলে ইতিমধ্যে। ফলত আৰু ব্যক্তিয়ে প্ৰাণ হেৰুৱাইছে বা মা দেউতাৰ মৃত্যুৰ কাৰণ আমাৰ ওপৰত এলিজ কৰিছে। সেই দিনৰ পাছৰ পৰা নৰ্থ চেণ্টিনেল আইলেণ্ডৰ বাসিন্দাৰ বাহ্যিক দুনিয়াৰ ওপৰত ৰাগ আৰু বৃদ্ধিহে হ'ল। আগন্তুক বহু দশকলৈকে কোনো ব্যক্তিয়ে নৰ্থ চেণ্টিনেল আইলেণ্ডৰ সৈতে সম্পৰ্ক স্থাপন কৰিবলৈ কদাপি অহোপুৰুষাৰ্থ কৰে তেন্তে হত্যা কৰি তেওঁৰ মৰাশ চাহিলত ওলমাই থৈ দিয়ে। ইয়াৰ দ্বাৰা সতৰ্ক কৰি দিয়া হয় যে আমাৰ ফালে চকু উঠায়ো নাচাবা। ভৰি দিয়াটো দূৰৰ কথা। 1947ত ইণ্ডিয়া ইণ্ডিপেণ্ডেন্স হোৱাৰ পশ্চাত নৰ্থ চেণ্টিনেল আইলেণ্ডো আমাৰ দেশৰ লগত ইনক্লুড হয়। দুৰ্ভাগ্যবশত নৰ্থ চেণ্টিনেল আইলেণ্ডৰ বাসিন্দাই ইণ্ডিয়া কি বস্তু আজিলৈকে অনুভৱেই কৰিব নোৱাৰে বেচেৰা। ইণ্ডিয়াৰ গভৰ্ণমেণ্টে নাৰাজ নৰ্থ চেণ্টিনেল আইলেণ্ডৰ সৈতে এক পিচফুল কণ্টেক্ট কৰিবলৈ স্থিৰ কৰিলে। 1976ত এজন ইণ্ডিয়ান এন্থ্ৰপ'লজি ত্ৰিলোকনাথ পণ্ডিতজী এনে দায়িত্ব নিজৰ মূৰৰ ওপৰত গ্ৰহণ কৰিবলৈ মন কৰে। তেওঁ আইলেণ্ডৰ চাৰিওফালে প্ৰদক্ষিণ কৰে কেইবাবাৰো আৰু গিফ্ট পঠাই দিয়ে। তেওঁৰ মাত্ৰ উদ্দেশ্য হ'ল কাবিলাৰ মন জয় কৰাৰ চেষ্টা। 1947ত নেশ্যনেল জিঅ'গ্ৰাফিক চেনেলে এক ডকুমেণ্টাৰী নিৰ্মাণ কৰিবলৈ মন কৰিলে যাৰ নাম হ'ল মেন ইন চাৰ্চ অৱ মেন ৰখা হ'ল। পুৰা টীম এক ডাঙৰ নাৱেৰে যাত্ৰা কৰিলে য'ত চিকিউৰিটি গাৰ্ড ফিল্ম ক্ৰু আৰু ত্ৰিলোকনাথ পণ্ডিতজীৰ অন্তৰ্ভুক্ত কৰা হ'ল। তেওঁলোকে প্লান কৰিলে যে আইলেণ্ডত বহু ওচৰলৈকে যোৱা হ'ব আৰু গিফ্ট ৰখা হ'ব যি নেকি পানীৰ ঢৌৰ দ্বাৰা চাহিলত চাপি যাব। প্ৰথমে কাবিলাৰ মন জয় কৰা হ'ব আৰু ডকুমেণ্টাৰী শ্বুট কৰা হ'ব। ভবামতে 3 দিন পৰ্যন্ত গিফ্ট পঠিয়াই থকা হ'ল আৰু আইলেণ্ডৰ ওচৰত যোৱা হ'ল। কিন্তু সমগ্ৰ প্লান ফেইল নজৰ আহিল। কাবিলাৰ ফাইটাৰবিলাকে তেওঁলোকৰ সন্মুখতে গিফ্ট ভাঙি ছিঙি সৰ্বনাশ কৰিলে আৰু ধনুৰ দ্বাৰা শৰত বৰ্ষা কৰি পেলালে। ইমানেই নাৰাজ আছিল তেওঁলোক যাৰ এক হৰ আহি ডাইৰেক্টৰৰ তপিনাৰ ভেদ কৰিলেহি। নেশ্যনেল জিঅ'গ্ৰাফিক টীমটোৱে শ্বুটিং কেঞ্চেল কৰি প্ৰাণ বচাই ঘূৰি অহাৰ বাহিৰে আন অপশ্যন নেদেখিলে। আইলেণ্ডত কিছু ফুটেজ সুৰক্ষিত দূৰৰ পৰা ৰেকৰ্ড কৰিবলৈ সক্ষম হয়। এয়াই নৰ্থ চেণ্টিনেল আইলেণ্ডৰ প্ৰথম আৰু অন্তিম ফুটেজ আছিল।
নেশ্যনেল জিঅ'গ্ৰাফিক টিমে এনে মিছন ত্যাগ কৰিলে, কিন্তু হেড এন্থ্ৰপলজিষ্ট পণ্ডিতজী সময়ৰ অন্তৰালৰ অন্তৰে অন্তৰে আইলেণ্ড ভিজিট কৰি থাকিল। কাবিলাক দূৰৰ পৰাই গিফ্ট থৈ মেলি ৰিটাৰ্ণ গুচি যায়। কিছু বছৰৰ পশ্চাত তেওঁ এদিন কাবিলাৰ সৈতে বন্ধুত্বপূৰ্ণ সম্বন্ধ স্থাপন কৰাত সক্ষম হ'ল। তেওঁ ফটোগ্ৰাফ কেপচাৰ কৰিবলৈ সক্ষম হ'ল, য'ত কাবিলাৰ লোকৰ সৈতে গিফ্ট লোৱাৰ দৃশ্য প্ৰত্যক্ষ কৰা হ'ল। পণ্ডিতজী জুনিয়ৰ এন্থ্ৰপলজিষ্ট মধুমালাকো মিছনত ইনক্লুড কৰিলে। তাইও কাবিলাৰ সৈতে মধুৰ সম্পৰ্ক অনুকূল পৰিস্থিতি দেখা গ'ল। কিন্তু আকৌ 1981ত এয়া আকৌ পানামাত ৰেজিষ্টাৰ্ড MV প্ৰাইমৰোজ শ্বিপ আছিল। ইয়াত 30 জন ব্যক্তি আছিল, যি নেকি ৰেস্কিউৰ বাবে অপেক্ষা কৰিবলগীয়া হ'ল। কিছু দিনৰ পশ্চাত তেওঁলোকে নটিচ কৰিলে যে 50 জনতকৈও অধিক কাবিলাই আইলেণ্ডৰ ঘনী জংঘলৰ পৰা ওলাই আহিল আৰু তেওঁলোকক প্ৰত্যক্ষ কৰি হ্ৰদ বৰ্ষা আৰম্ভ কৰি দিয়ে। তেওঁলোকে কোম্পানীৰ সৈতে ইমাৰ্জেঞ্চি কণ্টেক্ট কৰে এবং হেলিকপ্টাৰৰ দ্বাৰা এয়াৰলিফ্ট কৰা হয়। MV প্ৰাইমৰোজ শ্বিপ আজিও নৰ্থ চেণ্টিনেল আইলেণ্ডৰ সাহিলত মজুদ আছে, যাক আপুনি গুগল আৰ্থৰ দ্বাৰা চাই ল'ব। এটা কথা ক্লিয়াৰ হ'ল কি, যিকোনো ৰিজন নহওক কিয়, যদিহে নৰ্থ চেণ্টিনেল আইলেণ্ডৰ কাবিলা কাৰোবাৰ ওপৰত নৰম দিল দেখুৱাইছিল, তেওঁ হ'ল ত্ৰিলোকনাথ পণ্ডিতজী আৰু তেওঁৰ জুনিয়ৰ মধুবালা। কিন্তু যেতিয়া পণ্ডিতজী ৰিটায়াৰ্ড হ'ল, তুৰন্ত ইণ্ডিয়ান গভৰ্ণমেণ্টে চেণ্টিনেল আইলেণ্ডক তামাম ফিউচাৰ ভিজিট কেঞ্চেল কৰি দিলে এবং আইলেণ্ড চিল কৰি দিয়া হ'ল। তেতিয়াৰ পৰা আজি পৰ্যন্ত আইলেণ্ডৰ ওচৰে পাজৰে ইণ্ডিয়ান নেভিয়ে পেট্ৰলিং কৰিয়েই আছে। কোনো ব্যক্তিক কোনো কাৰণতে ইয়াত যাবলৈ পাৰ্মিশ্যন নাই। কিন্তু ব্যাখ্যান ইয়াতে জবনিকা নপৰিল। 2006 চনত দুজন মাছমৰীয়াই ভুলবশত আইলেণ্ডৰ ওচৰ পালেহি। সেই এৰিয়াত ওচৰতে থকা আন মাছমৰীয়াই যি নেকি ফিচিং কৰি আছিল দেখি আচৰিত হ'ল। কাবিলাৰ কিছু আদিবাসীয়ে দুয়ো মাছমৰীয়াক তেওঁলোকৰ সন্মুখতে নৃশংসভাৱে হত্যা কৰি পেলালে আৰু দুয়োজনৰ বডি বিচৰ কাষত ওলমাই ৰাখিলে। এই ইনচিডেণ্টৰ পশ্চাত 12 বছৰলৈকে কোনোৱে নৰ্থ চেণ্টিনেল আইলেণ্ড যাবলৈ দুঃসাহস নকৰিলে। কিন্তু ইয়েৰ 2018ত আমেৰিকাৰ লগত সম্পৰ্ক থকা 24 বছৰীয়া জন এলেন নামৰ ব্যক্তি চুৰি চুপকে যাবলৈ মন বনালে। জন লাফংগা ফ্লাইটৰ দ্বাৰা আন্দামান পালেহি আৰু কিছু মাছমৰীয়া ঘোচ দি বলপূৰ্বক তেওঁক নৰ্থ চেণ্টিনেল আইলেণ্ডত যাবলৈ বাধ্য কৰালে। তেওঁ আকৌ মিছন বেলেগ। তেওঁৰ মিছন আছিল কাবিলা লোকক খ্ৰীষ্টিয়ান ধৰ্মৰে দীক্ষিত কৰা। যেনে তেনে কৰি পাপুৱে আইলেণ্ডটো পাই গ'ল, কিন্তু দুৰ্ভাগ্যবশত তেওঁৰ মোহময়ী মিচিকীয়া হাঁহি চিৰদিনৰ বাবে নিস্তব্ধ হৈ পৰিল। জনৰ সৈতে নাজানো আজি পৰ্যন্ত কিমান বডিজ নৰ্থ চেণ্টিনেল আইলেণ্ডত চিৰ নিদ্ৰাত আছে আৰু যাক সাৰপোৱা মুমকিন নহয়, নামুমকিন। ইণ্ডিয়ান চৰকাৰে এই কাবিলাক ফ্ৰী কৰি ৰাখিছে। তেওঁলোকে যি বিচাৰে যেনেদৰে বিচাৰে নৰ্থ চেণ্টিনেল আইলেণ্ডত কৰিব পাৰে। ফলত বাহ্যিক দুনিয়াক পাবন্দী লগাই থৈছে কি আইলেণ্ডৰ 10 কিলোমিটাৰ ৰেডিয়াছৰ ভিতৰত এণ্ট্ৰি নামাৰে যেন। নৰ্থ চেণ্টিনেল আইলেণ্ড দুনিয়াৰ একমাত্ৰ আইলেণ্ড য'ত গ'লে নিজে মৃত্যুক নিমন্ত্ৰণ দিয়াৰ দৰে। ইয়াত থকা ব্যক্তিসকল অকলে থাকিব বিচাৰে। ইয়াত সিহঁতবিলাক নিজৰ আইলেণ্ডত মজুদ কিছু বহুত বিশাল ৰহস্য আমাৰ পৰা গুপ্ত ৰাখিব বিচাৰিছে। এয়া আজি পৰ্যন্ত মিস্ত্ৰীয়েই হৈ আছে। আশা কৰোঁ মোৰ এই ভিডিঅ' আপোনালোকে ভৰপূৰ লাইক এবং শ্বেয়াৰ কৰিব। আপোনালোকৰ প্যাৰী কমেণ্টৰ বাবে বহুত ধন্যবাদ। লগ পাম আগন্তুক এক শানদাৰ ভিডিঅ'ত।